এই মুহূৰ্তত লৈ আইছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আম আদমি পাৰ্টিৰ বাবে আজিৰ দিনটো হৈছে এটা ঐতিহাসিক দিন, কিয়নো দলটোৱে দিল্লীৰ পিছত দেশৰ দ্বিতীয়খন ৰাজ্যত শাসনভাৰ দখল কৰিছে। দিল্লীৰ পিছত পাঞ্জাৱ দখল কৰিছে আম আদমি পাৰ্টিয়ে। পাঞ্জাৱত আম আদমি পাৰ্টিৰ বৃহৎ জয়লাভ। ভাগৱন্ত মান হ'ব পাঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। গোৱাটো দুখনকৈ আসনত জয়লাভ কৰিছে আম আদমি পাৰ্টিয়ে। দৰ্শকসকল, দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে সৎ ৰাজনীতিৰ এটা আৰম্ভণিহে। টুইট কৰি অৰবিন্দ কেজৰিৱালৰ এই প্ৰতিক্ৰিয়া পাঞ্জাৱৰ জনতায়ো ধন্যবাদ জনালে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। অসমতো পৌৰসভা নিৰ্বাচনত দুগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। দেশত চলি থকা 5খন ৰাজ্যৰ নিৰ্বাচনত বহু ৰতি মহাৰথীৰ পৰাজয়। উত্তৰাখণ্ডত হৰীশ ৰাৱতৰ পৰাজয়। বিজেপিৰ মোহন বিষ্টৰ হাতত 14,000 ভোটে পৰাজিত হৈছে হৰীশ ৰাৱত। পাঞ্জাৱৰ কংগ্ৰেছৰ সভাপতি নৱজোৎ সিং সিদ্ধুও পৰাজিত হৈছে। পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমৰিন্দৰ সিঙো পৰাজিত হৈছে। 5খন ৰাজ্যত বেয়াকৈ বিধ্বস্ত হৈছে কংগ্ৰেছ দল।